টু মাই ইউটিউব চেনেল। আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আপোনালোকে যদি মোৰ চেনেলটো নতুন প্লিজ ছাবস্ক্ৰাইব কৰিব। তেন্তে ব'লকচোন আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। এইখনে আমাৰ স্কুল, য'ত মই সৰুকালে পঢ়িছিলোঁ। ব'লকচোন ভিতৰলৈ সোমাই গৈ থাকোঁ। আজি আমাৰ হেড বাইদেউৰ বিদায় সভা আয়োজন কৰা হৈছে। চাওকচোন গোটেই স্কুলখনৰ পৰিৱেশটো এবাৰ চাওক। এয়া মিটিং আৰম্ভ হ'ব হৈছে। তাৰ আগতে এটি কোৰাজেৰে আৰম্ভ কৰিবলৈ লৈছে। তেন্তে শুনকচোন এই কোৰাজটি। শিশু মনোজ গগৈ 59 নম্বৰ বামুক কোৱামন্দি কৰি বামুক প্ৰাথমিক বিদ্যালয়ৰ আজি সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত মোৰ বিশেষ কাষতে বহি থকা এই বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি মহোদয় আৰু ইয়ালৈ আমন্ত্ৰিত কৰি অনা অৱসৰপ্ৰাপ্ত মোৰ শ্ৰদ্ধাৰ বাইদেউ দুগৰাকী সমীক্ষা কৰি এই ক্লাছ সভাপতি মহোদয় তথা নিমন্ত্ৰিত শিক্ষক শিক্ষয়িত্ৰী অতিথিবৃন্দ আৰু আমাৰ এটা দীঘলীয়া বৰ্ণিল পৰিক্ৰমাৰ আজি বিদায় ক্ষণ। বাস্তৱ অৰ্থত বিদায় কোনেও কাকো দিব নোৱাৰে। এয়া মাথো সময়ৰ আহ্বান। সময়ে ঠিকনা লিখে সময়ৰ বুকুত। ঠিকনা লিখা বাস্তৱৰ সজ্জাতিক ক্ষণটোক প্ৰতিহত কৰাৰ ক্ষমতা নাই বাবেই বুকুৰ কোনোবা প্ৰান্তত প্ৰচণ্ড বিকময় ধুমুহাৰ কোবাল গতিয়ে সাৱটি ধৰে। তথাপিতো সময়ক সন্মান জনাই এই কঠোৰ বাস্তৱক মানি ল'ব লাগিব। আমাৰ স্কুলৰ মুখ্য শিক্ষয়িত্ৰী সুনন্দা বাইদেৱে শুভেচ্ছা জনাইছে এখন ফুলাম গামোচাৰে। ৰাহুল গগৈ এখন বাইদেউ ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব। এয়া ত্ৰিদীপ চাংমায়ে বাইদেউক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব। এয়া সংগীতা চাংমাই বাইদেউক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাইছে। আমাৰ প্ৰাক্তন ছাত্ৰী সংগীতা বৰগোহাঁই বাইদেউৰ বাবে এখন চয়নিকা বৰগোহাঁই এখন ধুনীয়া মানপত্ৰ আনিছে। তেখেতে পাঠ কৰি দিব খুজিছে। তেখেতক আমি মানপত্ৰখন পাঠ কৰিবলৈ প্ৰথমে অনুৰোধ জনাইছিলোঁ। নমস্কাৰ।
নমস্কাৰ। আজি সভাৰ শ্ৰদ্ধাৰ সভাপতি সন্মানীয় বিদায়ী বাইদেউ, সভাত উপস্থিত সন্মানীয় অতিথিবৃন্দ, পৰিচালনা সমিতিৰ সদস্যসকল, শ্ৰদ্ধাৰ শিক্ষাগুৰুবৃন্দ, উপস্থিত ৰাইজ, মৰমৰ দাদা বাইদেউ, বন্ধু বান্ধৱী আৰু ভাইটি ভণ্টীসকল, আজি এই বিদায় সভাত বাইদেউলে বুলি এটা সৰুকৈ উপহাৰ হিচাপে মানপত্ৰখন মই আনিছোঁ, পাঠ কৰি দিব বিচাৰিছোঁ। ভুল ভ্ৰান্তি হ'লে ক্ষমা কৰিব। কৰ্মত যোগদান 1989 চন, অৱসৰ গ্ৰহণ 30/9/2000। এইবাৰ সভাৰ মাননীয় সভাপতিলৈ, বিভিন্ন বিদ্যালয়ৰ পৰা অহা অতিথিবৃন্দ তথা মোৰ সহপাঠী বুলিয়ে ক'ব পাৰি, তেখেতলোকৰ নাম